নিত্যানন্দদেৱ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা মনত জনাইছোঁ কাতি বিহু। কাঠপাৰ গাঁৱৰ যুৱকবৃন্দৰ হৈ শ্ৰী শ্ৰী নিত্যানন্দদেৱ সাংস্কৃতিক গোষ্ঠী নামেৰে এটি গোষ্ঠী আজিৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে, যাৰ দ্বাৰা আধ্যাত্মিকতাৰ দিশ গঢ় লৈ উঠি সমাজৰ কিছুমান বেয়া দিশ আঁতৰাই যাতে এক সুস্থ সবল পৰিৱেশৰ সৃষ্টি হয়, তাৰ এক সামান্য প্ৰয়াস কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শিৰে ৰাখি শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ শ্ৰীচৰণত শৰণাপন্ন হৈ আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। তাত অশেষ ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে সকলো ৰাইজৰ চৰণত প্ৰতিবাদ জনাই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। এয়া আমি আৰম্ভ কৰিম। সকলোৱে শ্ৰীকৃষ্ণৰ চৰণত শ্ৰী শ্ৰী নিত্যানন্দদেৱ গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। কৃষ্ণ नंद गोपालय गोविंदाय नमो नमः नित्याय नमः मालिने नमस्ते कंससानुरा
সকলো সজ্জনৰে শুভাশীষ কামনা কৰিছোঁ। জয় গুৰু নিত্যানন্দায়।